পিটিয়ে মেরেছে কোথায়? মধুরার মহারা প্রজা অমর নেতা ও বহুদের স্নেহর ভক্তি কত পরিচালনা করি কেঁদে যদি তো করেছিল রূহ ব্যবহার তেনতে আজি বিদায় বেলা তোর দাদা সর্বদুখ মরিফল করি সকল পালে অমঙ্গল ঘোষণা নকরি বোধিত উচ্চরাজি নির্মলতা মৃদু সমীরণ হইয়াছি মথুরার প্রতি প্রান্তরে আনন্দ আনন্দ দুথলে উঠিছে আজি সমগ্র মথুরাপুর কি চাই সকলোৱে কৰা এবাৰ সৰুলিৰ জংকা
হইও ওদিকে আসো তোমার জন্য একজন যাদব বংশীয় পাত্র কথা মোৰ স্নেহৰ ভগ্নী দৈৱকীক অৰ্পণ কৰিবলৈ পাম মই নধৰিম সাৱধান তোমাৰ মৰমৰ পৰা যেন মোৰ স্নেহৰ ভগ্নীজনী বলো দিলে বঞ্চিত দৈৱকী আজিৰ পৰা মোৰ জীৱন সংগী আমি দুয়ো যাতে অনাগত দিনবোৰ সুখেৰে অতিবাহিত কৰিব পাৰোঁ তাৰ বাবে আমাক আশীৰ্বাদ কৰক আমাৰ বিদায় পৰ্বৰ শেষ কণিপাত গ্ৰহণ শাস্ত্ৰীয় বিধি বিধান অনুসৰি বৰষুণে বাৰু দৈৱকী বিবাহৰ মাংগলিক কাৰ্য ইতিমধ্যে পুৰোহিতসকলে কৰিলে নৱপৰিণীত দৈৱকীক স্বামী গৃহে যাবৰ বাবে ৰথ সাজু আজি নিজে ৰথ মই কৰিম চালনা উত্তম উত্তম কালকে বিপ্লবর পিঠে নির্মিত কথাই মধুরার সর্বহারা প্রজা সমূহর নেতা ও বহুদেব গর্ভধাত অষ্টম সন্তানে পরিবহন চোখে অবলের তবে দৈৱকী গৰ্ভজাত অষ্টম সন্তানৰ বাটত মোৰ মৃত্যু নাই নাই ভনী পুৰুষ সন্তানৰ বাটত মোৰ মৃত্যু ই অসম্ভৱ অভনী ই অসম্ভৱ ই মিছা মনত ধ্বংস হয়েই দৈত্যদের অভিশাপ পায় আপনারা তাকে স্পেক্টাকল আপনারা হচ্ছি আপনারা তাকে স্পেক্টাকল আপনারা হচ্ছি আনন্দ আনন্দ মিনিল বিঘিনি সঁচা অধিকে সঁচা আনন্দ দুর্মত্ত সমাধি অলাউক লড়ি নাই নিদ্রা মোর কোনো নাই ভদ্র ভদ্র হতালো ভদ্র চাকে যতেই পোয়া বলি আদতাল হাতি তুরন্তে হরান হলে হালে মেরিয়া মধুরান জনভন্ত ধ্বংস ধ্বংস কাজে আনন্দ অভিনয় হোক মৃত্যুর তাণ্ডব
কিন্তু ইয়াকে বিচারে আছে আদি মনে খোঁজে মূল হাত অতনি মা দয়া নয়, ক্ষমা নয়, মমতা নাই। বখুদে এই কণ্ঠল মলঞ্চ দুর্বল সহজ নসম্ভব। এই কণ্ঠল মলন ইমান সহজে হব নোৱাৰে। এই ধ্বংস ধুমুহা বন্ধ কৰা মহাৰাজ, এই ধ্বংস ধুমুহা বন্ধ কৰা। বখুদে ভালকে মা ফটো নতুন নীতিৰা দৈত্যবাণী যাবা জানো অস্তঘাতে দৈত্য কি করেছিল সে মুক্ত হব পূজা মূল মৃত্যু দুয়ার ধর্মযুদ্ধ করে চিরদিনের। কিন্তু দৈবকীতে তোমার ভগ্নী অবলা নাহি। তার তোমার জ্যোতি কি বহুদেব বন্ধ অবন্ধ লোক বন্ধ নকরি বিষয় আগন্ত মৃত্যুমূল নদিবই লাগিব দৈত্যকে প্ৰাণদণ্ড দিবই লাগিব। এই মহাধীরস্তম্ভর আছে 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 বন্ধই কেতিয়াও মৃত্যুৰ সধাৰ নামৰে অজেয় দুৰ্জেয় আৰু মহাপৰাক্ৰমী হৈ গমচলি থাকিব জীৱিত। কিন্তু এদিন আসছিল তুমি নাছিল, এদিন আহিব হয়তো তুমি নাথাকিবা ৰাজন।
বংশ ইমান মূৰ্খ নহয় যে ৰজাই মৃত্যুৰ বিমুখতে তেওঁৰে তলতে প্ৰজাক উন্মত্ত হৈ থাকিব লাগিব। আৰু প্ৰজাই মোৰ হাতত দৈৱকীৰ মৃত্যুৰ বাতৰি পাই বিদ্ৰোহী হৈ উঠাৰ আগতে সিহঁতৰ যাতে মুখ্যবিলাকক বধ কৰা হয় তাৰে ব্যৱস্থাই নৰমে তুমি কি কোৱা বখুলি? ক'বলৈ একো নাই মহাৰাজ। আমি ক'লেও জানো তোমাৰ শুনাৰ ধৈৰ্য আছে। ৰজা তুমি সৰ্বশক্তিমান, সঁচা মিছা ন্যায় অন্যায় এই সকলোবোৰ তোমাৰ ইচ্ছাতেই বিধান হয়। সেই গৰ্বতেই তুমি হিমাদ্ৰীৰ দৰে অলৰচৰ হৈ নিজ হাতে নিজৰে ভগ্নীকে হত্যা কৰি মৰদৰ দুৱাৰ বিৰুদ্ধ কৰাৰ পিতা চেষ্টা কৰিছা ৰাজন, পিতা চেষ্টা কৰিছা। উপহাস কৰিব নালাগে বসুদেৱ, তোমাৰ কথাই কৈছা। ৰজা মই যেনে ইচ্ছা মোৰ তেনে বিধান। দৈৱকীক নিজ হাতে কৰিম সংঘৰ। তাৰ পাছত চাম্পাদৰে কিবা দৰে কৰিব পাৰে কণ্ঠ বিধন দৈৱকীৰ গৰ্ভজাত সমস্ত সন্তানে সাজু নারী হত্যা ভগ্নী হত্যার কলঙ্ক ভাঙি তোমার সেই পবিত্র ক্ষত্রে রক্ষী কলঙ্কিত নকরিবা। তোমার সেই কলঙ্কর দাগ যুগে যুগে জনসমাজত জিলিকি থাকিব। বীর সমাজে তোমার নাম শুনিলে ঘৃণাতে নাক মুছাব আর কত মুখে গঞ্জনা করিব মহারাজ, কত মুখে গঞ্জনা করিব। আৰু তাৰে ভয়তে মূৰ্খ বংশ গাখীৰ খুৱাই সাপুহি নিজৰ মৰমখিনি যে মাতি আনিব। কংসৰ বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি। শান্ত হোক মহারাজ, শান্ত হোক। দৈবকীক
জীয়াই ৰাখিও তুমি তোমাৰ মৃত্যুৰ ভয় দূৰ কৰিব পাৰা। দৈৱকীক জীয়াই ৰাখিব মই মোৰ মৃত্যু মহাৰাজ দৈৱকী কৰ্মজাত অষ্টম সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে তুমি তাক হত্যা কৰি সাৱধান হ'ব পাৰা তোমাৰ নিজ ইচ্ছা মতে। কেৱল অষ্টম সন্তান হয় হয় মহাৰাজ। নাই নহ'ব নহ'ব হ'ব হ'ব শুনে হ'ব শুনা যদি তুমি দৈৱকীৰ গৰ্ভজাত সকলো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে এটি এটি কৰি মোৰ হাতত অৰ্পণ কৰিব পাৰা তেন্তে তোমাৰ মুখলৈ চাই দিব পাৰো দৈৱকীৰ নাম বিজ্ঞান পাৰিব Tinutor চকুৰ পানী তিনুতাৰ জংগটো পেৰে একদম গল কঠি দিয়া বলাব নোৱাৰে দৈৱকী গৰ্ভজাত সকলো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে এটি এটি কৰি মোৰ হাতত অৰ্পণ কৰিব পাৰিব নোৱাৰা আমি দুর্বল আমি তোমার আশ্রিত তোমাকে প্রবল শক্তি প্রয়োগ করি আমার আমার যে আছে সকলো কাঢ়ি লৈ যাব পৰা ক্ষমতা তোমাৰ আছে প্রজায় আনন্দ করা অধিকার যদি তুমি গর্ব করিব পারা তেন্তে তেন্তে আমার নবজাত সন্তান বুকুর মাজৰ পৰা আঁচুৰি নি এছাৰি এছাৰি হত্যা কৰা অধিকাৰ তোমাৰ নেথাকিব কিয় অমূল্য কথাই প্ৰয়োজন নাই বসুদেৱ মাষ্টৰ তজ্ঞ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰিব নোৱাৰা
দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান উমিষ্ট হোৱাৰ লগে লগে এটি এটিকৈ তুলি দিম তোমাৰ হাতত। প্ৰতিজ্ঞা ৰক্ষা কৰিম